মেইন ৰাস্তাত আছো আজি অলপ ফুৰিব যাইছো ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মানে ওলাই আহিছোৱে আমি অলৰেডি এতিয়া মেইন ৰাস্তাত আৰু ৰখিছো এইখিনিত অলপমান গছ ডাঙৰ গছ এডাল আছে ইয়াতে তলত ৰখিছো আজি ভাবিলো আমি বাইকেৰে যাম গাড়ীত মানে সদায় ঘূৰি থাকোঁ তো আমনি লাগিছে ভাবিলো আজি বাইকেৰে যাওঁ বাইকেৰে গৈ বহুত বেছি ভাল লাগে ন গাড়ীতকৈ বাইক চলাই বেছি ভাগৰহে লাগে বাইকত আৰু বহুত বস্তু চাব পাৰি বতা পায় সেইকাৰণে আমি আজি ভাবিলোঁ বাইকেৰে যাওঁ চ' দিনটো কি কৰোঁ আৰু কিবা কিবি আছে যোৱা চ' বঙাইগাঁও যাব ওলাইছোঁ ঠাইখিনিৰ নাম কৈ দিছোঁ বঙাইগাঁও এওঁৰ ফেভৰেট আৰু এতিয়া মোৰো ফেভৰেট হৈছে ঠাইখিনি তাৰপিছত যাম আৰু ফুৰিবৰ কাৰণে চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই ঠিক আছে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ বলক এতিয়া আমি আহিছোঁ দ্য ইউনিভাৰ্চেল ষ্টুডিঅ'ত এয়া চাওঁ ইয়াতে মানে এইখনত মই অহা নাই নতুনকৈ হৈছে চাগে এইখন বঙাইগাঁৱত চ' ভিতৰত যাওঁ আৰু কি ল'ব পাৰোঁ চ' আপোনালোকে চাই থাকক আৰু দুৰ্গা পূজা আহি আছে পূজাৰ বজাৰ কৰিব পাৰিনে নাই চাওঁ আপোনালোকক দেখাই আছোঁ দিয়ক চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ এতিয়া আমি আহিছোঁ বঙাইগাঁৱৰ দ্য ইউনিভাৰ্চেল ষ্টুডিঅ'ত ইয়াতে চাওক এইবিলাক ব্ৰেণ্ডবিলাক বহুতকেইটা মানে ব্ৰেণ্ড আৰু কাপোৰ চাপোৰ যিকোনো বস্তু আৰু পোৱা যায় ইয়াতে দুৰ্গা পূজা আহি আছে ন দুৰ্গা পূজা আহি আছে চ' বঙাইগাঁৱত নতুনকৈ হৈছে বজাৰ কৰি চাফা কৰি হয় ঠাইখিনি বঙাইগাঁৱৰ চ' আহিব গুৱাহাটীৰ যে চেণ্ট্ৰেল মলখন আছে সেইখনৰ নিচিনাই মানে এতিয়া লাহে লাহে কৰি আছে ন বহুত ব'লা এতিয়া চাওঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ চাই আছোঁ তেওঁৰ কাৰণে চাওঁ ৰ'ব দুৰ্গা পূজা আহি আছে ন আপোনালোককো দেখাই আছোঁ ইয়াতে কি পোৱা যায় চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব
আপোনালোকৰ মৰমৰ বহুত দৰকাৰ আছে আপোনালোকে মৰম দিব আৰু এই শ্বপিং মলখনত যদি অহা নাই আহিব বহুত ধুনীয়া ধুনীয়া কাপোৰ পোৱা যায় ভাল লাগে মোৰ বহুত বেছি ভাল লাগিছে আপোনালোকে আহিব আপোনালোকে বহুত বেছি ভাল লাগিব আৰু লগতে পূজা আহি আছে যেতিয়া পূজাৰ কাপোৰটো ল'বই লাগিব চ' আহিব চবে সব ব্ৰেণ্ডৰে কাপোৰ পোৱা যায় ইয়াতে আৰু কাপোৰখিনিও বহুত বেছি ভাল হয় মোৰ ভাল লাগিছে মানে মই ল'লোঁ কিবা কিবি দেখাই দিম আৰু চাবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো আৰু আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'টোত নতুনকৈ যদি ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আগতে পাব কি কি বাহ মোৰ নিজৰ কাৰণে নহয় আৰু চ' আজিলৈ আহিছোঁ আৰু নতুন নতুন ভিডিঅ'ৰ সৈতে সোনকালে লগ পাম আপোনালোকক ধন্যবাদ নমস্কাৰ বাই বাই দিয়া কিয় ভালকৈ কোৱা